আজি আমাৰ অসমৰ গুৱাহাটীত জুবিনদাৰ বাবে সকলোৱে শ্ৰদ্ধাঞ্জলি দিবলৈ সন্মানে আহিছে আৰু আমাৰ অসমৰ ৰাইজে চাওক, আপোনালোকে চাব পাৰে কিমান ভাল পায় জুবিনদাক। মই আজি নিজেই কমেও 8-10 কিলোমিটাৰ খোজকাঢ়ি পেলাই জুবিনদাক চাবলৈ আহিছোঁ আৰু এইখন বুকুৰ পৰা আমাক সকলোকে কন্দুৱাই থৈ এইখন বুকুৰ পৰা গুচি গ'ল আমাৰ মৰমৰ অতি মৰম লগা জুবিনদা। জুবিনদা, আপুনি য'তেই থাকক ভালেই থাকক। আমি সদায় আপোনাৰ লগত আছোঁ, থাকিম আৰু চিৰদিনেই থাকিম। আৰু আমাক পাৰিলে মাফ কৰি দিব, আমি আপোনাৰ কাৰণে একো কৰিব নোৱাৰিলোঁ জুবিনদা।